সকলোলৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ইউথ এপ্টিটিউডৰ এই মজিয়াত বড়োলেণ্ডৰ বাবে চলা হিংসাত্মক আন্দোলনৰ গুৰি ধৰোঁতা বুলি ক'ব পৰা NDFBৰ ওপৰত আলোকপাত কৰিব আগবাঢ়িলোঁ। ব্যক্তিগত কাৰণত প্ৰায় এবছৰে ইউথ এপ্টিটিউডত ভিডিঅ' বনাব পৰা নাছিলোঁ, কিন্তু আপোনালোকে বাৰে বাৰে ভিডিঅ' বনাবলৈ কৰা অনুৰোধৰ বাবে আমি আকৌ উভতি আহিছোঁ। আজি আমি জনাবলৈ চেষ্টা কৰিম NDFBৰ জন্মৰ পৰা দুদিন আগতে ফ্লেগ ডাউন কৰালৈকে বিভিন্ন ঘটনা পৰিঘটনা। আহক আমি ভিডিঅ'টোলৈকে আগবাঢ়োঁ। বড়ো চুক্তি 2020 চনৰ 27 জানুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল। তাৰ লগে লগে অসমত বড়োলেণ্ডৰ বাবে চলি থকা অহিংস আৰু হিংসাত্মক আন্দোলনৰ সামৰণি পৰা বুলি সকলোৱে আশা কৰিছে। বড়ো জনগোষ্ঠী হৈছে অসমৰ ভৈয়ামৰ জনগোষ্ঠী। এই জনগোষ্ঠী খ্ৰীষ্টপূৰ্ব প্ৰায় 1500 শতিকাৰ মানতেই পূব ভাৰতত বিয়পি পৰিছিল বুলি তথ্য পোৱা যায়। বহুতেই মহাভাৰতত উল্লেখ থকা কিৰাতসকলৰে বংশধৰ বুলি বড়োসকলক ক'ব খোজে। এই বড়ো জনগোষ্ঠীটোৱেই এটা সময়ৰ পৰা উন্নয়ন আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ সমস্যাৰ বাবে পৃথক ৰাজ্যৰ দাবীত আন্দোলন কৰি আহিছিল। ইয়াৰ পটভূমিতেই সশস্ত্ৰ বিচ্ছিন্নতাবাদী সংগঠন নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড NDFBৰ জন্ম হৈছিল। 1986ত গঠন হৈছিল বড়ো ছিকিউৰিটি ফ'ৰ্চ নামৰ সংগঠনটোৰ। পিছত এই সংগঠনটোৱেই নেশ্যনেল ডেম'ক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ড চমুকৈ NDFB নাম লয়। এওঁলোকে এখন সাৰ্বভৌম সুকীয়া বড়ো ৰাজ্যৰ দাবী উত্থাপন কৰে। এওঁলোকৰ সংবিধানত উল্লেখ কৰা উদ্দেশ্যসমূহ আছিল এনেধৰণৰ: 1 নম্বৰ, ভাৰতৰ অধীনৰ পৰা বড়োলেণ্ড উদ্ধাৰ কৰিব। 2 নম্বৰ, উপনিৱেশিক দমনকাৰিতাৰ পৰা বড়োলেণ্ডৰ মুক্তি। 3 নম্বৰ, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধক উদগনি দি এখন গণতান্ত্ৰিক সমাজবাদী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। 4 নম্বৰ, বড়োলেণ্ডৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰা। বড়ো ৰাজ্যৰ দাবীৰে সংগঠনটোৱে সংগ্ৰামী কালছোৱাত বিভিন্ন হিংসাত্মক কাৰ্য সম্পাদন কৰে। NDFBয়ে মূলতঃ অনাবড়ো ভাৰতীয় সৈন্যবাহিনী, অসম আৰক্ষীক লক্ষ্য কৰি বহুতো আক্ৰমণ চলায়। NDFB আদিবাসী কোব্ৰা ফ'ৰ্চৰ সৈতেও সংঘৰ্ষত লিপ্ত আছিল, লগতে আদিবাসী জনতাৰ ওপৰতো বহুকেইটা আক্ৰমণ কৰে। বড়ো লিবাৰেশ্যন টাইগাৰ ফ'ৰ্চ চমুকৈ BLTFৰ সৈতেও 1996ৰ পৰাই সংঘৰ্ষত লিপ্ত হৈছিল। এই সংঘৰ্ষ ভাতৃঘাতী সংঘৰ্ষ হিচাপে নামাকৰণ কৰিছিল একাংশই, কাৰণ দুয়োটা সংগঠন বড়ো জনগোষ্ঠীৰেই আছিল। NDFBয়ে 2000 চনৰ পৰা সন্দেহযুক্ত বাংলাদেশী অনুপ্ৰৱেশকাৰীক আক্ৰমণত লক্ষ্য কৰি লৈছিল। 2008 চনৰ 30 অক্টোবৰত অসমৰ বিভিন্ন স্থানত 18টা বোমা বিস্ফোৰণ কৰাইছিল NDFB ৰঞ্জন দৈমাৰী গোটে, যাৰ পৰিণতি হিচাপে নিৰপৰাধী 81 জন লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল আৰু লগতে 470 জন লোক আহত হৈছিল। আহতসকলৰ মাজত বহুজন চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিছিল। NDFBৰ দ্বাৰা অসমৰ বিভিন্ন স্থানত বিভিন্ন সময়ত বোমা ফুটাই সন্ত্ৰাসজৰ পৰিৱেশৰ সৃষ্টি কৰি ৰাখিছিল। NDFB জন্মৰে পৰা বিভিন্ন হিংসাত্মক কাম কৰি আহিছিল, যিবোৰৰ তালিকা বহু দীঘলীয়া। সেয়ে আটাইবোৰ ঘটনাৰ বিষয়ে ক'লে ভিডিঅ' বহু দীঘলীয়া হ'ব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'ত থুলমূল কথা কিছুহে আলোচনা কৰিম। NDFBয়ে নিজাববীয়াকৈ কৰা আক্ৰমণসমূহৰ লগতে UNLFW হৈও হিংসাত্মক কাৰ্য সম্পাদন কৰিছিল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতেই। হিংসাত্মক কাৰ্যৰ বাবে NDFB ঘৃণাৰ পাত্ৰ হ'ব লগা হৈছিল। বড়ো জনতায়ো তেওঁলোকৰ কামৰ বাবে মাজে মাজে ক্ষোভ প্ৰকাশ কৰিছিল, কিন্তু বড়ো জনতাৰ বহু অংশই NDFB ভিতৰেৰে সমৰ্থন কৰি আছিল, লগতে প্ৰত্যক্ষভাৱে সমৰ্থন কৰি সদস্য হিচাপে ঘৰ বাৰী এৰি সংগ্ৰামৰ পথ বাছি লৈছিল। সেনা আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত শ শ NDFB সদস্য নিহত হোৱাৰ পাছতো তেওঁলোকৰ মনোবল ভঙা নাছিল। তাৰ মাজতে বহু সদস্যই অস্ত্ৰ শস্ত্ৰৰ সৈতে আত্মসমৰ্পণো কৰি আছিল। আত্মসমৰ্পণ কৰা একাংশই পিছত লিংকমেন হিচাপে কাম কৰি থকাৰ প্ৰমাণো পোৱা গৈছিল। 1990 চনৰ আশে পাশে
NDFB-য়ে অসম ভূটান সীমান্তত 12টা কেম্প স্থাপন কৰে, যিকেইটা অপাৰেশ্যন অল ক্লিয়াৰত ধ্বংস হয়। সেনাবাহিনীৰ অপাৰেশ্যনসমূহত NDFB-ৰ বিস্তৰ ক্ষতি হোৱাৰ পাছত 2005 চনত যুদ্ধবিৰতি ঘোষণা কৰে। এই সময়ছোৱাত NDFB আলোচনাপন্থী আৰু আলোচনা বিৰোধী দুটা ভাগত বিভক্ত হৈ পৰে। 2012 চনত চৰকাৰে আলোচনা বিৰোধী গোটৰ সভাপতিক কৰায়ত্ব কৰে। তাৰ পাছতে IK সংবিজিতৰ নেতৃত্বত আন এটা গোট হৈ সন্ত্ৰাসমূলক কাৰ্যকলাপ চলাই থাকে। পিছত জাতীয় পৰিষদ গঠনৰ দ্বাৰা স্বাধীন আৰু সাৰ্বভৌম বড়োলেণ্ডৰ বাবে সংগ্ৰাম কৰিবলৈ 2015 চনত সংবিধিতৰ দ্বাৰা পৰিচালিত গোটটো ভংগ কৰি দিয়া হৈছিল বুলি বাতৰি প্ৰকাশ হৈছিল। দীঘলীয়া সময়ৰ পৰাই ম্যানমাৰৰ পৰা NDFB-য়ে নিজৰ কাৰ্য সম্পাদন কৰি আহিছিল। 2019 চনৰ প্ৰথম ভাগৰে পৰা ভাৰত চৰকাৰৰ হেঁচাত ম্যানমাৰ চৰকাৰে NDFB আৰু তাত আশ্ৰয় গ্ৰহণ কৰি থকা উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য উগ্ৰপন্থী সংগঠনসমূহৰ ওপৰত আক্ৰমণ কৰি খেদি পঠিয়ায়। এই সময়ৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ আটাইবোৰ উগ্ৰপন্থী সংগঠনলৈ বিপদ নামি আহে। শেষত এই বছৰ বড়ো চুক্তি 2020 স্বাক্ষৰিত হোৱাৰ পাছত আনুষ্ঠানিকভাৱে NDFB-ৰ ফ্লেগ ডাউন কৰি সংগঠন ভংগ কৰে। এইখিনিতে কৈ থোৱা ভাল হ'ব যে বড়ো চুক্তি 2020 স্বাক্ষৰিত হৈছিল ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ নেতৃত্বৰ মাজত। বড়ো জনগোষ্ঠীৰ নেতৃবৰ্গৰ মাজত আছিল NDFB-ৰ গোবিন্দ বসুমতাৰী, ধীৰেন্দ্ৰ বৰ্ম, ৰঞ্জন দৈমাৰী, বি চাৰাইগৌড়া, এপছুৰ প্ৰমোদ বড়ো, BTC-ৰ হাগ্ৰাম্য মহিলাৰী আৰু UPBUৰ প্ৰতিনিধি। বড়ো জনগোষ্ঠী, NDFB, বড়ো চুক্তি 2020 বা ইয়াৰ লগত জড়িত অন্যান্য তথ্য ভিডিঅ' আকাৰে জানিব বিচাৰিলে তলৰ কমেণ্ট বক্সত বিষয় উল্লেখ কৰি কমেণ্ট কৰক। আমি আপোনাৰ অনুৰোধ পালে ভিডিঅ' বনাবলৈ আগ্ৰহী। এই বড়ো চুক্তিৰ পাছতে ভৱিষ্যতে বড়ো ভূমিত যাতে হিংসাত্মক আন্দোলন নহয় তাৰে কামনা কৰি আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।